নমস্কাৰ, আজি খণ্ডটোত আসাম হিষ্ট্ৰীৰ ওপৰত 10টা প্ৰশ্ন। ইন্দাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী, 1826 চনৰ 25 ফেব্ৰুৱাৰী, 1826 চনৰ 26 ফেব্ৰুৱাৰী আৰু 1826 চনৰ 28 ফেব্ৰুৱাৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰীত। আজি প্ৰশ্নসমূহৰ 2 নম্বৰ প্ৰশ্নটো হৈছে কালিকা পুৰাণ ৰচনা হৈছিল। অপশ্যনসমূহ হৈছে 9 শতিকাত, 10 শতিকাত, 11 শতিকাত আৰু 12 শতিকাত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 10 শতিকাত কালিকা পুৰাণ ৰচনা হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে অনন্ত লহৰী কোনে লিখিছিল? অপশ্যনসমূহ হৈছে ৰাম মিশ্ৰ, শংকৰদেৱ, অনন্ত আচাৰ্য আৰু মাধৱদেৱ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অনন্ত আচাৰ্য। 4 নম্বৰ প্ৰশ্নটো কোনজন ৰজাৰ ৰাজত্বকালত কামৰূপী কবি হেম সৰস্বতীয়ে বিকাশ লাভ কৰিছিল? অপশ্যনসমূহ হৈছে ধৰ্মনাৰায়ণ, নৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ আৰু বৈদ্যদেৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বৈদ্যদেৱ। 5 নম্বৰ প্ৰশ্নটো হৈছে কোম্পানী আমোল বুলিলে কোন সময়ছোৱাক বুজোৱা হয়? 1600 চনৰ পৰা 1947, 1757 পৰা 1858, 1853 চনৰ পৰা 1858, 1826 চনৰ পৰা 1858। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে 1826 চনৰ পৰা 1858 চন। 6 নম্বৰ প্ৰশ্ন ইংগ-বৰ্মী যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? ৰুছ আৰু জাপানৰ মাজত, ইংৰাজ আৰু মানৰ মাজত, ভাৰত আৰু আহোমৰ মাজত, ভাৰত আৰু চীনৰ মাজত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইংৰাজ আৰু মানৰ মাজত। 7 নম্বৰ প্ৰশ্নটো হৈছে ইন্দাবু সন্ধিৰ পাছত নামনি অসমৰ শাসনভাৰ কোনজন ইংৰাজ বিষয়াই চলাইছিল? অপশ্যনসমূহ হৈছে ডেভিড স্কট, নিউভিল, ৰবাৰ্টছন, ৰবাৰ্ট ক্লাইভ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডেভিড স্কট। 8 নম্বৰ প্ৰশ্ন অসমত প্ৰথম ব্ৰিটিছ কমিছনাৰ আছিল? অপশ্যনসমূহ হৈছে ডেভিড স্কট, লৰ্ড কাৰ্জন, ৰবাৰ্ট ব্ৰুচ আৰু ৰবাৰ্টছন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডেভিড স্কট। আজি 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ চিফ কমিছনাৰ JW কুইণ্টনক হত্যা কৰা হৈছিল। অপশ্যনসমূহ হৈছে 1890 চন, 1859 চন, 1861 চন, 1866 চন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1890 চনত। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ চিফ কমিছনাৰ JW কুইণ্টনক কোনে হত্যা কৰিছিল? অপশ্যনসমূহ হৈছে মণিপুৰীসকলে, টিকেন্দ্ৰজিতে, ৰাজেন্দ্ৰ সিঙে, সম্বোধন কছাৰীয়ে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মণিপুৰীসকলে। আজি প্ৰশ্নসমূহৰ ইমানেই প্ৰশ্ন আছিল। এনেধৰণৰ প্ৰশ্নোত্তৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।